Sunday.
guys, finally আমি আহি আছো নংষ্টইন আৰু বেছি নাই অলমোস্ট 20 কিলোমিটাৰ মান আছে চাগে গম পোৱা নাই এতিয়া আহি আছো কাৰণে তো ৰাস্তা মানে যিখিনি নাজানা দেখা পাওঁ তো আগুৱাই যাবলৈ মন নাযায় একদম ইয়াতে চাই থাকোঁতে যায় আমাৰ মানে এইখিনিয়ে চাই থাকিব মন যায় নজৰা দেখি থাকোঁ এনেকুৱা ৰাস্তাৰ ভিউ তো আগে আগে ডিম্পলৰ সৌৰভ আৰু পিছে মই পাই গ'লো আৰু অলপমান জেগা আছে আমি নংষ্টইন কেতিয়াবাই পালোঁ এতিয়া আহি আছোঁ আমি কি আছিলে নংখুনাম আইলেণ্ডত আহি আছোঁ যি ৰাস্তা মা কচম গৈছোঁ আহিবা নোৱাৰি আৰু নেক্সট টাইম টিকা চিকা বিষাই গৈছে একদম অৱস্থা নাই ৰাস্তা নাই কিন্তু জেগাটো এনেকুৱা ধুনীয়া তাৰ লোভতে আহি আছোঁ গুগলে যি ক'ত সোমাই দিছে ক'ৰ পথাৰে সোমাই আহিছোঁ হিচাপ নাই এয়া চাওক কি ধুনীয়া পৰিৱেশ ইয়াত আহিলে ক'ত যাব মন যাব চব চাৰিওফালে খালি আহিয়ে ফটো ষ্টাৰ্ট ইফালে ফটো সিফালে ফটো সিটো জাপিয়াই আছে পুৰা নাচি আছে এইটো গমেই নাপায় সি ক'ত আছে মানে এইটো জাগা চাওক বহুত ভাল লাগিছে তাৰ একদম পুৰা আৰু এইফালে বসন্তীলৈ ৰেষ্ট দি দিছোঁ পুৰা
কষ্ট হৈছে আজি বসন্তীৰ বাপ যি জায়গাত ফুল অন অফ ফুডিং একদম পুৰা এতিয়া আৰু মোটামুটি 3 কিলোমিটাৰ আছে 3 নহয় 3 মান আছে আৰু 2.8 কিমান আছে আৰু এইখিনি যাওঁ যাই চাই লওঁ আজি কেনেকুৱা কি থাকে যদি বহুত বেছি ভাল লাগে আহিব মন নাযায় আমি থাকি দিম আজি পুৰা বেগত পুৰা কাপোৰ চাপোৰ লৈ আহিছোঁ ৰেডি হৈ আহিছোঁ পুৰা মানে হাফ পেণ্ট আৰু গেঞ্জি চেঞ্জি লৈ আহিছোঁ পুৰা থাকিম বুলি আজি পুৰা ৰেডি ফুল অন ৰেডি তো চাই থাকক আপোনালোকে গৈ দেখাই আছোঁ একদম ডাইৰেক্ট আইলেণ্ড ফাইনেলি পালোঁ আহি আমি একদম কি আছিলে নংখুনাম বীচ আৰু পিছত চাওঁ একদম তাত চবচে ইণ্টাৰেষ্টিং বস্তু পাইছোঁ আমাৰ ছাবস্ক্ৰাইবাৰ মিত্ৰ এইটো এই দেখিছে হয় বুলি কৈছে ছাবস্ক্ৰাইবাৰ হয় বুলি কৈছে চাই আছে এইখিনি আইলেণ্ডটো হ'ল এইটো এইফালে কিবা কিবি আছে আৰু আমি নামি যোৱা নাই এতিয়া নামি যাওঁ বাৰু এতিয়া বাইকটো ইয়াতে থ'ব লাগিব চাগে এতিয়া লাষ্ট এইটো ভিউ পইণ্ট এটা ইয়াৰ পৰা তো ইমান কষ্ট কৰি আহিলোঁ এইটোহে হ'ল লাষ্ট আমি অহা আইচলেণ্ডটো এইটোৱে এইটো চাই লওক এইটো ফটোত কিমান ধুনীয়া দেখাই থৈ দিছে ঘৰ চৰ কিবা কিবি বাপ আং বাং বহুত আহিলোঁ লাষ্টত একো নাই এইখিনি অকল এইফালে ফিল্ডখন আছে আৰু ইয়াৰ এই আমাৰ হাঁহিম পিকনিক স্পটৰ নিচিনা হা টিম্পলে গা ধুব এইটো আৰু ওপৰত দেখাই আৰু ফিট নাই নহয় হয় এইটো চাই লওক আৰু আইলেণ্ড চাই আমি যাবলৈ গৈছিলোঁহে কিন্তু হঠাৎ দেখিলোঁ আৰু এটা ভিউ পইণ্ট আছে মানে বৰ্তমান এই ভিউ পইণ্টত আহি আছোঁ এইটো হয় বাইক ওপৰত থৈ দিছোঁ এই ভিউ পইণ্টটোৰ পৰা আহি আছোঁ দলং আছে এখন দলঙত উঠিম এতিয়া মানুহ মাছ মাৰি আছে তাতে ফিচিং বঢ়িয়া মোক ফটো কোনে মাৰি দিব ভাই ক'ত তলত দলঙত দুখন মাৰি দি নহয় মানে কিছু ফুটাও আছে দেখোন এইখন দলং চাওক চব মানুহে মাছ মাৰি আছে আৰু আমাৰ দলঙত বৰ্তমান ভয়ো লাগে
এইটো বাটাৰফ্লাই বনাই দিছোঁ দেই, বাটাৰফ্লাই বনাই দিছোঁ পাপৰ কিবা এটা খাম তো ভাতটো খাই লওঁ।